সোণাৰীত মঙলবাৰে পথাৰ কবিৰাম গগৈৰ সোঁৱৰণত এক স্মৃতি দিৱস পালন কৰা হয়। সোণাৰী কবি চক্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এই স্মৃতি দিৱসত প্ৰাণৰ পথাৰত কবিতাৰ বৰষুণ শীৰ্ষক কবিতা পাঠ কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিবেকানন্দ ফুকনে। ৰাম গগৈৰ এই স্মৃতিচাৰণ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ৰীতা দত্ত। বিশিষ্ট কবি তপন বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ ৬০গৰাকীতকৈও অধিক কবিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটি আমি ৰাম গগৈদেৱৰ স্মৃতিচাৰণত অনুষ্ঠিত কৰিছিলোঁ আৰু সেই প্ৰাণৰ পথাৰত কবিতাৰ অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কৰিব পাৰিছোঁ বুলি অনুভৱ কৰিছোঁ, কিয়নো এই অনুষ্ঠানটি আজি প্ৰায় ৬০জনমান কবিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। চৰাইদেউৰ পৰা অভিজিত ভূঞা ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।